নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ R&D ফিকাৰী ফাৰ্মলৈকে স্বাগতম জনাইছোঁ। গাহৰিৰ চকু বেমাৰ হ'লে কি কৰিব লাগে? গাহৰি বিশেষকৈ চকু বেমাৰ হ'লে চকুটো ৰঙা ৰঙৰ বা পিংক বৰ্ণৰ হৈ পৰে। তেতিয়া ডেক্সাফ্লক্স নামৰ এটা হাইড্ৰপ ব্যৱহাৰ কৰিব পাৰে। মই 10 ml ডেক্সাফ্লক্স এটা কিনিছিলোঁ, কাৰণ এটা গাহৰি মোৰ চকু বেমাৰ হৈছিলে আৰু ইয়াক ৰাতিপুৱা এবাৰ আৰু সন্ধিয়া এবাৰ এটোপালকৈ দিব লাগে চকুত। তেতিয়া লাহে লাহে ভাল হৈ যায়। 2 বা 3 দিনৰ পিছতে আপোনালোকে ৰিজাল্টটো দেখিবলৈ পোৱা যাব। খুব ভাল হাইড্ৰপ। এতিয়া এইটো বেছি দাম নহয়। 10 ml ডেক্সাফ্লক্স এটা 100 টকামান লয়। আপোনালোকে ভেটেনেৰী দোকানবোৰত পোৱা যাব, মেডিচিন দোকানত এইটো কিনি ল'ব পাৰে। আৰু ইয়াক কেনেকৈ দিয়া হয় আপোনালোকে এতিয়া চাব পাৰে। মোৰ গাহৰি এটা চকু বেমাৰ হৈছিলে। চকু বেমাৰ হ'লে লগে লগে আপোনালোকে ডেক্সাফ্লক্সৰ এই হাইড্ৰপটো এটোপালকৈ দুটা চকুত দিব লাগে। তেতিয়া লাহে লাহে ভাল হৈ যায়। এইটো কোনো ডাঙৰ বেমাৰ নহয়, এইটো এটা জাষ্ট ভাইৰাছ বেক্টেৰিয়া, সেইবোৰক আক্ৰমণৰ ফলত চকুটো বেমাৰ হয়। এতিয়া চাওক, এনেকৈ ধৰি ল'ব। ধৰি লোৱাৰ পিছত আপোনালোকে চকুত এটোপালকৈ দিব। এতিয়া চাওক কেনেকৈ দিছোঁ আমি। এনেকৈ ধৰি ল'ব। ধৰি লোৱাৰ পিছত চকুত এনেকৈ লগাই দিব লাগে। প্ৰায় ভাল হৈছেগৈ। আৰু এইটো চকুত অকণমান আৰু আছে, এনেকুৱা ধৰণৰ চকু বেমাৰ হয়। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকে ধন্যবাদ জনাইছোঁ।